এই দেৰগাঁও যেতিয়া কছাৰীসকলৰ হাতৰ পৰা আহোমৰ হাতলৈ আহিছিল 1526 চনৰ কথা, সেই যুদ্ধখনত খাৰ বাৰুদ ব্যৱহাৰ হৈছিল বুলি উল্লেখ আছে। আমাৰ এতিয়া যিসমূহ মানুহে শাসনত আছে, যিসমূহ আদৰ্শৰ মানুহ শাসনত আছে, তেওঁলোকে সততে য'তে ত'তে মোগল দেখা পাই থাকে। এতিয়াও মোগল খেদিবই বিচাৰি থাকে, কিন্তু তেওঁলোকে কোনোদিন আলোচনা কৰা নাই যে ভাৰতবৰ্ষৰ ইতিহাসত খাৰ বাৰুদ ব্যৱহাৰ কৰা প্ৰথম যুদ্ধ 1526 চনৰ পানিপথৰ যুদ্ধ, আৰু বাবৰক সেই কৃতিত্ব প্ৰদান কৰি অহা হৈছে। কিন্তু 1526 চনত এই দেৰগাঁও যেতিয়া আহোমৰ দখললৈ গৈছিল, কছাৰী আৰু আহোমৰ মাজত দা ধৰা পথাৰত হোৱা যুদ্ধ বা সেইখিনি সময়ত হোৱা যুদ্ধসমূহতো খাৰ বাৰুদৰ ব্যৱহাৰ হৈছিল বুলি কোৱা যায়। আৰু তাৰো আগতে 1512 চন মানৰ পৰা 23 চন মানৰ ভিতৰত আহোমসকল আৰু চুতীয়াসকলৰ মাজত যেতিয়া সংঘৰ্ষ হৈছিলে, তাতো খাৰ বাৰুদৰ ব্যৱহাৰ হোৱাৰ কথা বিভিন্ন সময়ত ইতিহাসবিদসকলে কৈছে। জ্যেষ্ঠসকলে আমাক এই ক্ষেত্ৰত ভুল হলে শুধৰাই দিব পাৰিব। গতিকে খাৰ বাৰুদেৰে যুদ্ধ কৰাৰ ইতিহাস যদি প্ৰথম অসম মুলুকত আছিলে, আমি কিয় এতিয়াও বাবৰক কৃতিত্ব দি আছো যে পানিপথৰ যুদ্ধত ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথম খাৰ বাৰুদ ব্যৱহাৰ হৈছিল বুলি? আমাৰ শিপাৰ সৈতে সম্পৰ্কিত এই কথাবোৰ আমি বহাগৰ বতৰতে পাতিব লাগিব।